আজি মোৰ নিউ ৰেচিপি কণবিলাহী আচাৰ চাওঁচোন কেনেকৈ বনায়। ঘৰৰ পকা পকা কণবিলাহী লাগিব। মই লৈছোঁ 2টা ডাঙৰ ৰচুন, আকৌ আদা আৰু জলকীয়া। প্ৰথমে এই কণবিলাহীখিনি হাতেৰে এনেকৈ টেপি দিম। আটাইখিনি এনেকৈ টেপি ল'ম। টেপি ৰ'দত শুকুৱাম, হালধি আৰু নিমখ সানি দিলে। দুফালকৈ কাটি লোৱা জলকীয়া লৈছোঁ মই এই 2টা ৰচুন আৰু আদাখিনি এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া মই নিমখ, হালধি, জলকীয়া আৰু বিলাহী আটাইখিনি বস্তু একেলগে সানি ৰ'দত শুকুৱাম। এতিয়া মই ইয়াতে আন্দাজ কৰি হালধি গুড়ি দি দিম, হালধি গুড়ি আৰু আন্দাজ কৰি মই নিমখ দিম। 3 চামুচ দিছোঁ, পিছত যদি কম হয় আকৌ ধৰক এড কৰি দিম তাৰ লগত। এই কণবিলাহীখিনি ভালকৈ এটা ৰ'দত মই শুকাবলৈ দিম। তাৰপাছত ইয়াত মছলা এড কৰিম। মছলা হিচাপে মই এই মছলাটো ইউজ কৰিম। ইয়াত আটাইখিনি মছলা ইয়াত ইউজ হৈ আছে। জিৰা, আফুগুটি, সৰিয়হ, আকৌ আপোনাৰ জইন, চব গুটি, এই যিখিনি মছলা লাগে আৰু বনাবলৈ গোটেইখিনি ধনিয়া গুড়ি, এই আটাইখিনি মছলা ইয়াত ইউজ হৈ আছে। ইয়াৰে অলপ লৈ মই গৰম তেল কৰি এই মছলাটো ইউজ কৰি দিম। এয়া চব কণবিলাহীখিনি সম্পূৰ্ণ শুকাই গ'ল। এতিয়া এই কণবিলাহীৰ লগত মই গৰম তেল এড কৰিম, আকৌ মছলা এড কৰিম। মই ইয়াত ধাৰা তেলটো ইউজ কৰিছোঁ, যিহেতু তেলটো ভাল তেল। এতিয়া গৰম কেৰাহীত তেলখিনি দি দিম। ইয়াত মই প্ৰায় আধা কাপ তেল দিছোঁ কেৰাহীত। এইখিনি গৰম হ'লে মই নমাই ল'ম। মই এটা বাতিত অলপ জলকীয়া গুড়ি দিম, সৰহকৈ জ্বলা হ'বলৈ। তাত যদিও জলকীয়া দি থোৱা আছে, তথাপিও মই অলপ জলকীয়া দি দিছোঁ ইয়াত, জ্বলা হয় বেছিকৈ। আৰু এতিয়া যিখিনি মছলা পেকেটটোত পোৱা মছলা মই ইয়াত দিম। ধুনীয়া গোন্ধ মছলাখিনি, কিন্তু এইখিনি চব মছলা, জিৰা, আকৌ আপোনাৰ মেথি গুটি, ক'লা জিৰা, এইবোৰ চব ওলাই, চব গুটি চব এইবোৰ দেখাই গৈছে ইয়াত দি থোৱা আছে বুলি। আৰু বৰ ধুনীয়া গোন্ধ মছলাখিনি। এতিয়া মই মছলাখিনি ধৰক ইমানখিনি মছলা মই ইয়াত দি দিছোঁ। এতিয়া ইয়াত গৰম তেলখিনি ঢালি দিম। তেলখিনি প্ৰায় গৰম হৈ আহিলে এতিয়া মই এইখিনি বাতিত ঢালি দিম। ঢালি দিছোঁ ইয়াত। এইখিনি এতিয়া ইয়াত কেঁচা হৈ গ'লে মই কণবিলাহীখিনি ঢালি দিম ইয়াত। মই চামুচ দি ভালকৈ বস্তুখিনি গুলি দিছোঁ ইয়াত। চব ধুনীয়া কালাৰ এটা আহিছে। এই কেঁচা হ'লে মই ইয়াত বিলাহী, আদা, জলকীয়া, ৰচুন চব ঢালি দিম ইয়াত। এইখিনি প্ৰায় ঠাণ্ডা হৈ গ'ল। এতিয়া মই এই কণবিলাহীখিনি ইয়াত দি দিম। এয়া বেছি নাই, কমকৈ লৈছিলোঁ মই। শুকোৱাৰ পাছত আৰু কম হৈ থাকিলে এইখিনি গোটেইখিনি। এতিয়া মই এইখিনি ইয়াত দি দিম। এইখিনি চব মিক্স কৰি দিম ভালকৈ। যদি মোক লাগে তেল, আকৌ পাছত মই তেল এড কৰিব পাৰিম ইয়াত যদি গৰম কৰি পিনে। বৰ্তমান তেলটো কমকৈ লৈছোঁ। বৰ মজা গোন্ধ ওলাইছে, কিন্তু খাওঁ খাওঁ লাগিছে। এয়া মোৰ ৰেডি কণবিলাহী আচাৰ। চব কি ধুনীয়া কালাৰ এটা আহিছে ইয়াত। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।